Hey guys, কি খবৰ ফাইনালি ভালে আছে তো নতুন এটা ভিডিওত মই আজকে আর ফাইনালি আপোনালোকে চাই আছে আজকে ব্লগ ইউটিউব চ্যানেলৰ ভিডিও তো গাইস ফাইনালি সকলোকে ঈদৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো হ্যাপি ঈদ মুবাৰক তো গাইস মানে আজি দিনটো মই অলৰেডি কি কৰো এটো যে আপোনালোকৰ লগত শেয়াৰ কৰি থাকিম তো গাইস কি কৰিছে যদি মানে চেনেলটো সাবস্ক্ৰাইব কৰি পিছত থকা বেল নোটিফিকেচন ক্লিক কৰি অন কৰি ৰাখক কাৰণ এনেকুৱা ব্লগিং ভিডিও মই আপোনালোকক মানে দি থাকিম আৰু মানে আপোনালোকে মানে sorry यार खाली माने आহি থাকে তো ওইটো মই বাদ দিবলৈ চেষ্টা কৰি আছো তো গুছি যাব ততা বাই বাই দিম তো গাইস কি কৰিম এটো যে আপোনালোকৰ লগত শেয়াৰ কৰি যাম তো চাই থাকক লেটস গো স্টাৰ্ট ফাইনালি এতিয়া যাই আছো গা ধুবলৈ কাৰণ আমাৰ ইয়াতে নামাজ পঢ়িব 8:30 তো অলৰেডি 8:30 বাজি গ'ল তো গা চা ধুই কিনে মানে মছজিদত যাব লাগে নামাজ পঢ়িব ঈদৰ তো আপোনালোকে মানে যেটো ৰাস্তাৰ ভিউ তো গাইস ফাইনালি ৰাস্তাৰ মানে কি কম আৰু হেতু একদম বজেট হৈ গৈছে তো বজেট মানে কি ৰাস্তা দি এতিয়াও বানপানী তো হেইভাবে মই বাহৰ তলে দি যাব লগা হৈছে দংকল চংকল সকলো পানীৰ তলত আছে এতিয়া মই গা দমহল পুখুৰীত তো আপোনালোকে ভিডিওটো চাই থাকক লেটস গো ষ্টাৰ্ট আৰু এইটো ৰাস্তাটো মই দেখুৱাম তো গাছা ধৰি বলক ও মুদে কো দিন যা দুদে হই না যাবা ভাল পাও তোমাকে তুমি কিয় নুবুজা অভিমানী নহবা দূৰে দূৰে নহবা আজিও ফাইনালি গা চা ধোৱা কমপ্লিট হৈ গ'ল এতিয়া পুৰা পাঞ্জাবী ৰেডি যাম নামাজ পঢ়িবা মানে আৰু নামাজ পঢ়াৰ আগতে অলপ মানে নাস্তা খাই যাব লাগে সেইবাবে নাস্তা ঘৰৰ পৰা খাই আহিছোঁ আৰু এতিয়া যাই আছোঁ নামাজ পঢ়িব মছজিদত তো এতিয়া যাম লেটস গো চাই থাকক কেনে আৰু ফাইনালি সকলোকে মানে ঈদৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু আপোনালোকে জানে যে কি আৰু কমো মই আপোনালোকে ভাবিছে অৱশ্যে যে বাহৰ তলেদি কিয় যাব লগা হয় ফাইনালি বাহৰ তলেদি এই কাৰণে যাব লগা হয় কাৰণ আমাৰ ৰাস্তাত পানী তো বহুত পানী তো মই সেইটো আগতো ক'লোঁ আৰু এতিয়াও কৈ আছোঁ যে বহুত পানী সেইবাবে কিন্তু অলৰেডি বাহৰ তলেদি যাব লগা হৈছে তো এইফালে ৰাস্তা আৰু সন্মুখত দাদাসকলে আছে তো এইটো যে দেখাই যাম আপোনালোক এটা ভিউ দেখাম তো ফাইনেলি দেখিবই পাৰিছে দাদাসকল মানে উজু কৰি আছে এতিয়া মই আৰু ঘৰৰ পৰা কৰি আহিছোঁ আৰু এইটো এটা মানে আৰু সকলো মানে বিদেশত আছিল ঘৰত আহিছে এইবাৰ অলপ ভাল লাগিছে তথাপি আৰু মানে আৰু কি কম মানে বাহিৰত তথাপি আৰু দুটা দাদা আছে তো সেইবাবে আৰু বহুত মিছ কৰিম তো আৰু চাই থাকক মানে মছজিদত যাম তো মছজিদত নামাজ পঢ়িম তাৰপিছত আজি ভিডিঅ' কিন্তু দুটা খণ্ড বনাম মই এটা হ'ল 12টালৈকে আৰু এটা 12টাৰ পিছলৈকে তো লেটস গো চাই থাকক আসসালামু আলাইকুম আসসালাম ঈদ গাহে তো গাইস মই যে ফাইনালি ক'লো যে দুটা দাদা বিদেশত আছে তো দাদা এজনে এটা ভিডিঅ' পঠাইছে বিদেশত বেংগালোৰ মছজিদৰ তো চাই থাকক আপোনালোকে Mubarak Eid Mubarak কমপ্লিট হৈ গ'ল এতিয়া চাব পাৰিছে তো এতিয়া মানে ঘৰত যাম ঘৰত যাই কি কৰোঁ আৰু ঘৰত নহয় বেলেগতো যাম তো এতিয়া চামিম বছ তো এইটো চামিম বছ কৰিছে তো ফাইনেলি এতিয়া আমি কিবা কিবি কৰিম আৰু চাই থাকিম अस्सलाम वालेकुम अस्सलाम ईद का है यारों ये प्यार ये ईद का त्योहार है खुशियों का है त्योहार ये ईद का त्योहार है खुशियों का है त्योहार ना तेरा है ना मेरा है ये सबका है त्योहार ये प्यार का पैगाम है ये प्यार का पैगाम मुबारक ईद
today